মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো সকলোকে আকন্দ এডুকেটৰ্ছৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ ক্লাছ 7ৰ লেসন নম্বৰ 14 দ্য লংগেষ্ট ট্ৰেইন জাৰ্নিৰ প্ৰশ্ন উত্তৰখিনি। যদি প্ৰথমবাৰৰ বাবে এই চেনেললৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। আৰু লগতে ভিডিঅ ডেসক্ৰিপশ্যনত আগৰ চেপ্টাৰবোৰৰ প্ৰশ্ন উত্তৰ আৰু অসমীয়া অনুবাদৰ ভিডিঅ লিংকবোৰ দিয়া আছে। প্ৰত্যেকটা চেপ্টাৰৰ এবাৰ চাই ল'ব পাৰিবা। তো প্ৰথম প্ৰশ্নটো হৈছে প্ৰথমতে আছে আনসাৰ দ্য ফলোইং কুৱেশ্যন ইন কমপ্লিট সেন্টেন্স, মানে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে। এ নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট ইজ দ্য সামাৰ ডেষ্টিনেশ্যন অফ নেৰেটৰ? তাৰ মানে বৰ্ণনাকাৰীৰ গ্ৰীষ্মকালীন গন্তব্যস্থান কি? তো আনসাৰটো হৈছে কন্যাকুমাৰী ইজ দ্য সামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ। বৰ্ণনাকাৰীৰ গ্ৰীষ্মকালীন গন্তব্যস্থান হৈছে কন্যাকুমাৰী। তাৰপিছত বি নম্বৰটো চোৱা, হু একম্পেনিড দ্য নেৰেটৰ ইন হাৰ্ড জাৰ্নি, মানে বৰ্ণনাকাৰীৰ যাত্ৰাত কোনে সংগ দিছিল? আনসাৰটো হৈছে শিখা একম্পেনিড দ্য নেৰেটৰ ইন হাৰ্ড জাৰ্নি। শিখাই বৰ্ণনাকাৰীৰ যাত্ৰাত সংগী দিছিল। তাৰ পিছৰ প্ৰশ্নটো, এট হোৱাট টাইম ডিড দ্য বিবেক এক্সপ্ৰেছ এৰাইভ দ্য গুৱাহাটী ৰেলৱে ষ্টেচন? তাৰমানে বিবেক এক্সপ্ৰেছখন কিমান সময়ত গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হৈছিল? আনসাৰটো হৈছে এট 11:45 AM দ্য বিবেক এক্সপ্ৰেছ এৰাইভড এট গুৱাহাটী ৰেলৱে ষ্টেচন। মানে 11:45 বজাত বিবেক এক্সপ্ৰেছ গুৱাহাটী ৰেলৱে ষ্টেচনত আহি উপস্থিত হৈছিল। পিছৰ প্ৰশ্নটো, নেম দ্য ব্ৰিজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেসন, মানে পাৰ্টিত উল্লেখ থকা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলংখনৰ নাম কি? আনসাৰটো হৈছে দ্য ব্ৰিজ নৰনাৰায়ণ সেতু, দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেসন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলংখনৰ নাম হৈছে নৰনাৰায়ণ সেতু। নেক্সট কুৱেশ্যন নম্বৰ ই, হুইচ ইজ দ্য মোষ্ট এক্সপেঞ্চিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দামী বিলাসী ৰেল কোনখন? আনসাৰটো হৈছে মহাৰাজা এক্সপ্ৰেছ ইজ দ্য মোষ্ট এক্সপেঞ্চিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া। মহাৰাজা এক্সপ্ৰেছ হৈছে ভাৰতৰ আটাইতকৈ দামী আৰু বিলাসী ৰেল। তাৰপিছৰ প্ৰশ্নটো এফ নম্বৰটো, হুইচ চিটি ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতীয় মন্দিৰ নগৰ বুলি কোৱা হয়? আনসাৰটো হৈছে উৰিষ্যা চিটি কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া। উৰিষ্যাক ভাৰতৰ মন্দিৰৰ নগৰ বুলি কোৱা হয়। তাৰপিছত অলপ দীঘল প্ৰশ্ন উত্তৰলৈ আমি আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো আছে, তাৰপিছৰ প্ৰশ্নটো, হোৱাট আৰ দ্য লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী? কন্যাকুমাৰীৰ বৈশিষ্ট্য কি? কন্যাকুমাৰী ইজ এ চিটি অফ তামিলনাডু। কন্যাকুমাৰী হৈছে তামিলনাডুৰ এটা চহৰ। নোটেবল লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী আৰ দ্য থিৰুভল্লভুৰৰ ষ্টেচু। তাত বিভিন্ন ধৰণৰ ঐতিহাসিক বস্তুবোৰ আছে, লেণ্ডমাৰ্কছ আছে, বৈশিষ্ট্য আছে, যেনেকুৱা থিৰুভল্লভুৰৰ ষ্টেচু মানে হৈছে মূৰ্তি, দ্য বিবেকানন্দ ৰক মেমৰিয়েল, স্বামী বিবেকানন্দৰ মেমৰিয়েল মানে শ্বহীদ, তেওঁ যে শ্বহীদ হৈছিল তাৰ স্মাৰক, দ্য গান্ধী মেমৰিয়েল মণ্ডপম, গান্ধীৰ স্মাৰক মণ্ডপম, দ্য সুনামি মেমৰিয়েল পাৰ্ক ইত্যাদি পোৱা যায়। পিছত কুৱেশ্যন নম্বৰ 3, ৰাইট এবাউট দ্য বিবেক এক্সপ্ৰেছ। বিবেক এক্সপ্ৰেছৰ বিষয়ে লিখিব দিছে। বিবেক এক্সপ্ৰেছ ইজ এ উইকলি এক্সপ্ৰেছ ট্ৰেইন। বিবেক এক্সপ্ৰেছ হৈছে সাপ্তাহিক এক্সপ্ৰেছ ৰেল। ইট ৰানছ ফ্ৰম ডিব্ৰুগড় আছাম টু কন্যাকুমাৰী তামিলনাডু। এই বিবেক এক্সপ্ৰেছ ডিব্ৰুগড় অসমৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে যায়, মানে দৌৰে, তালৈকে চলে। দিছ বিবেক এক্সপ্ৰেছ ৱাজ ষ্টাৰ্টেড টু কমেমৰেট দ্য বাৰ্থ এনিভাৰ্চাৰী অফ স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিকী উপলক্ষে আৰম্ভ কৰা হৈছিল এই বিবেক এক্সপ্ৰেছ। ইট কভাৰ্ছ এ ডিষ্টেঞ্চ অফ 4,233 কিলোমিটাৰ এণ্ড পাছেছ থ্ৰু 8 ষ্টেট ইন ইণ্ডিয়া। ই ভাৰতৰ 4,233 কিলোমিটাৰ দূৰত্ব সামৰি ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। নম্বৰ 4, লুক এট দ্য ফলোইং এক্সাম্পল। তলৰ এক্সাম্পলবোৰ চোৱা। ইয়াত ট্ৰেইনৰ লগত কি কি বস্তু ৰিলেশ্যন হৈ আছে, সম্পৰ্ক হৈ আছে চোৱা। ট্ৰেইনৰ লগত পেছেঞ্জাৰ, কম্পাৰ্টমেণ্টছ, কোচ, টিকেট, TTE এইবোৰ বস্তু ৰিলেশ্যন হৈ আছে। নাও ৰাইট দ্য ছাম ৰিলেটেড ৱৰ্ড ফ্ৰম দ্য ফলোইং অফ দ্য ফলোইং। ইয়াত থকা ৱৰ্ডবোৰৰ কিছুমান ৰিলেশ্যন থকা, সম্পৰ্ক থকা ৱৰ্ডবোৰ লিখিব লাগে। যেনেকৈ ইয়াত চোৱা, ষ্টেচনৰ লগত প্লেটফৰ্ম আছে, টিকেট কাউণ্টাৰ, পেছেঞ্জাৰ, ট্ৰেইন। তাৰপিছত জাৰ্ণিৰ লগত কি আছে, ভেহিকুল, চিট, লাগেজ, টিকেটছ। তাৰপিছত আছে ৰিভাৰ,
তাৰপিছত চোৱা ৰিভাৰৰ লগত আছে ৱাটাৰ, শ্বিপ, ব্ৰিজ আৰু বোট। তাৰপিছত ব্ৰেকফাষ্টৰ লগত কি কি বস্তু জড়িত হৈ আছে? ব্ৰেড, টি, কফি আৰু এগ। এইখিনি হৈছে ৰিলেশ্যন থকা বস্তুখিনি। তাৰপিছত চোৱা কুৱেশ্যন ৰাইট দ্য ডিফাৰেণ্ট ফৰ্ম অফ ডিগ্ৰী অফ দ্য ফলোয়িং, মানে তলত দিয়া ডিগ্ৰীবোৰৰ বেলেগ বেলেগ ফৰ্ম লিখিব লাগে। আমি পজিটিভ লিখিব লাগে, কম্পাৰেটিভ লিখিব লাগে আৰু ছুপাৰলেটিভ লিখিব লাগে। প্ৰথমটো চোৱা গুডটো হৈ যাবগৈ পজিটিভত গুড, কম্পাৰেটিভত বেটাৰ আৰু ছুপাৰলেটিভত হৈ যাবগৈ বেষ্ট। ছেম তেনেদৰে ফেচিনেটিঙত এটাতকৈ বেছি চিলেবল বা দুটাতকৈ বেছি চিলেবল, সেইকাৰণে এইটো হ'ব মোৰ ইউজ কৰিব লাগিব কম্পাৰেটিভত আৰু ছুপাৰলেটিভত মোৰ ফেচিনেটিং, মষ্ট ফেচিনেটিং। তাৰপিছত লংগাৰ, লংগেষ্ট। পজিটিভত পলাইট, তাৰপিছত কম্পাৰেটিভত মোৰ পলাইট, ছুপাৰলেটিভত মষ্ট পলাইট। তাৰপিছত পজিটিভত গ্ৰেট, কম্পাৰেটিভত গ্ৰেটাৰ, ছুপাৰলেটিভত গ্ৰেটেষ্ট। তাৰপিছত লাউডাৰ, লাউডেষ্ট। তাৰপিছত লাক্সাৰিয়াছ, মোৰ লাক্সাৰিয়াছ, মষ্ট লাক্সাৰিয়াছ। তাৰপিছত লৱাৰ, লয়েষ্ট। তাৰপিছত ইণ্টাৰেষ্টিং, মোৰ ইণ্টাৰেষ্টিং, মষ্ট ইণ্টাৰেষ্টিং। লাষ্টৰটো হৈছে ফেমাউচ, মোৰ ফেমাউচ আৰু মষ্ট ফেমাউচ। এইখিনি আছিল ভিডিঅ'টি। গতিকে যদি তোমালোকৰ এক্টিভিটিত থকা বাকীখিনি গ্ৰামাৰখিনি লাগে তেন্তে কমেণ্ট বক্সত জনাবা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।